আজিৰ বিষয় হৈছে আদৰ্শ শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তা। আমাৰ বৰ্তমান যি শিক্ষা ব্যৱস্থা চলি আছে, সেই শিক্ষা ব্যৱস্থাত বহুতখিনি সমস্যা আছে, যিখিনি সমস্যা পৰিৱৰ্তন কৰা অতি প্ৰয়োজনীয় হৈ আছে। কাৰণ এই শিক্ষা ব্যৱস্থা যদি এইদৰে চলি থাকে, তেতিয়া অহা ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকল সংকটত পৰিব। সেইকাৰণে আমাৰ শিক্ষা ব্যৱস্থাত যি অভাৱ হৈছে, সেই অভাৱখিনি থকাৰ বাবে ভাৰতৰ ২৬ কোটি ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৪ কোটিৰ ওপৰত ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা ল'ব নোৱাৰে। তাৰ এটা কাৰণ হৈছে আমাৰ শিক্ষা ব্যৱস্থাৰ কিছুমান অভাৱ। এই অভাৱবিলাক দূৰ কৰিবৰ বাবে আমি কিছুমান সমস্যাৰ সমাধান ওলাইছোঁ, যাতে অহা ভৱিষ্যতে শিক্ষা ব্যৱস্থাৰ সমস্যাবিলাকৰ সমাধান হওক আৰু অসমৰ উঠি অহা ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকল সোনকালে আগবাঢ়ক। তাৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাৰ পাছ বা ফেল কৰাৰ যি ব্যৱস্থা আছে, এই ব্যৱস্থাটো এনেকুৱা এটা ব্যৱস্থা হয়, যিটো ব্যৱস্থাৰ মাধ্যমে আমাৰ ছাত্ৰ-ছাত্ৰীৰ লগত শুদ্ধভাৱে যিটো ব্যৱস্থা হ'ব লাগিছিলে, সেই ব্যৱস্থাটো নাই হোৱা। কিছুমান ছাত্ৰ-ছাত্ৰী আছে যেনে ২ নম্বৰৰ বাবে ফেল হৈ যায়। তেনেকুৱা ফেল হৈ যোৱাৰ দায়ী ছাত্ৰ-ছাত্ৰী হয় জানো? কাৰণ আমাৰ শিক্ষা ব্যৱস্থা অন্যায়ৰ আদৰ্শত চলি আছে। যিহেতু শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীক পাছ বা ফেল কৰা হৈ আছে। সঁচা অৰ্থত শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য পাছ বা ফেল কৰা হ'ব লাগিছিলেনে? কাৰণ শিক্ষা ব্যৱস্থাৰ প্ৰথম উদ্দেশ্য হ'ব লাগিছিলে ছাত্ৰ-ছাত্ৰীক সংস্কাৰ আৰু কৰ্ম-সংস্কৃতিৰ জ্ঞান দি আগবঢ়াই লৈ যোৱা, যিটো নেকি আজিলৈকে নাই হোৱা। যেনেকৈ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে যদি ২ নম্বৰ কম পোৱাৰ বাবে ফেল কৰে, সেই ২ নম্বৰ কম পোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীক এবছৰ পুনৰ পঢ়োৱাটো যুক্তিসন্মত নহয়। কাৰণ ছাত্ৰ-ছাত্ৰীয়ে ২ নম্বৰ কিহৰ বাবে কম পাইছে, সেই ২ নম্বৰ কম পোৱাৰ উদ্দেশ্যখিনিক পূৰণ কৰিব লাগে। অৰ্থাৎ যি জ্ঞানৰ অভাৱত ২ নম্বৰ কম পাইছে, সেই জ্ঞানখিনি দি আগবঢ়াই লৈ যাব লাগে। তাৰ মানে ২ নম্বৰ কম পোৱাৰ বাবে যদি ছাত্ৰ-ছাত্ৰীয়ে ফেল কৰিছে, সেই ২ নম্বৰ কম পোৱাৰ বাবে যিখিনি জ্ঞানৰ অভাৱ হৈছে, সেই জ্ঞানখিনি দিব কিমান সময় লাগিব? ২ মিনিট লাগিব। সেই ২ মিনিটত জ্ঞানখিনি দি পাছ কৰাই আগবঢ়াই লৈ যাব লাগে। শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য সেইটোহে হ'ব লাগে, জ্ঞান দি আগবঢ়াই লৈ যোৱা। সেই ২ নম্বৰ কম পোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীক যদি এবছৰ পুনৰ পঢ়াব লগা হয়, তেতিয়া ছাত্ৰ-ছাত্ৰীৰ মনত ফেল কৰাৰ বাবে নিৰাশা হতাশা আহি যাব। আৰু তেওঁলোকৰ বেটছৰ যিখিনি ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি আছিলে, সেইখিনিও আগবাঢ়ি যাব। তেওঁলোকেতো তলত থাকি যাব। তেনেকুৱা অৱস্থাত ছাত্ৰ-ছাত্ৰীৰ ভিতৰত থকা যি প্ৰতিভা আছে, সেই প্ৰতিভাৰ বিকাশ নহয়। আৰু এনেকুৱা অৱস্থাত ছাত্ৰ-ছাত্ৰী নিৰাশাগ্ৰস্ত হোৱাৰ বাবে আগবাঢ়াত বহুত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। সেইবাবে শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীক ফেল কৰোৱা হ'ব নালাগে, জ্ঞান দি আগবঢ়াই লৈ যোৱা হ'ব লাগে। আৰু এটা হৈছে শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য পাছ কৰাই দিয়াও হ'ব নালাগে। যেনে এতিয়া সৰ্বশিক্ষাত যি কৰ্মগত ব্যৱস্থা চলি আছে, মানে পৰীক্ষা দিলেই পাছ, সেই ব্যৱস্থাটো কৰ্মক্ষেত্ৰত ভুল হৈ আছে। যিহেতু ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিলেই পাছ যদি হৈ যায়, তেতিয়া ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ অভাৱ হৈ যাব। কাৰণ বহুত ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ জ্ঞানেই লোৱা নহ'ব। তেওঁলোকক যদি পাছ কৰাই দিয়া হয়, তেতিয়া তেওঁলোকৰ জ্ঞানৰ অভাৱ হ'ব, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতত বহুত ধৰণৰ সমস্যা আহিব। সেইবাবে শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য পাছ বা ফেল কৰোৱা হ'ব নালাগে, জ্ঞান দি আগবঢ়াই লৈ যোৱা হ'ব লাগে। তাৰ কাৰণ হৈছে ২ নম্বৰৰ বাবে যদি ছাত্ৰ-ছাত্ৰীয়ে ফেল কৰে, তেতিয়া ছাত্ৰ-ছাত্ৰীক এবছৰ পুনৰ পঢ়োৱাটো যুক্তিসন্মত নহয়। কাৰণ শিক্ষক এজনে যদি বিদ্যালয়ত মাহেকত ২ দিন পাঠদান কৰিব নাযায়, তেতিয়া এবছৰৰ চেলাৰী কাটি দিলে শিক্ষকজনে মানিব জানো? সেইটোতো সম্ভৱপৰ নহয়, কেতিয়াও নামানে। এবছৰৰ বাবে নহয়, শিক্ষকজনক যদি ২ দিন বিদ্যালয় নোযোৱাৰ বাবে এমাহৰ চেলাৰী কাটি দিয়া হয়, সেইটোও নামানিব। তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ মানিব? ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ কিমান ডাঙৰ এটা অন্যায় কৰা হৈছে। সেইবাবে বৰ্তমান অসমত প্ৰচলিত ইংৰাজৰ অন্যায়পূৰ্ণ শিক্ষা ব্যৱস্থা সলনি কৰি অসমীয়া শিক্ষা ব্যৱস্থাৰ প্ৰতিষ্ঠা হ'ব লাগে, যাতে নীতি, আদৰ্শ, সংস্কাৰ আৰু সংস্কৃতিৰ সমন্বয় হওক। তেতিয়াহে উঠি অহা প্ৰজন্মই আদৰ্শ, সংস্কাৰ আৰু সংস্কৃতিৰ জ্ঞান লৈ আদৰ্শ অসম গঢ় দিব।